অল আসলতে আমি নিজৰ জাতিটোৰ প্ৰটেকশ্যনৰ কাৰণে অনাগত দিনবিলাক আগতো আমি ছয় জনগোষ্ঠীটোক জনজাতিকৰণ দিব নালাগে বুলি আমি প্ৰতিবাদ কৰি আহিছো আৰু অনাগত দিনলৈকে আমি প্ৰতিবাদ কৰিম কাৰণ আমাৰ জাতিটোৰ প্ৰাপ্ত অধিকাৰ আৰু এই নিজৰ প্ৰাপ্ত অধিকাৰক কেতিয়াও আমি বিপদে যাব দিব নোৱাৰো সেইকাৰণে এতিয়া ছয় জনগোষ্ঠী যি ধৰণে 14টা জনগোষ্ঠীয়ে অধ্যহতে জনজাতিকৰণ হৈ আছে আৰু এতিয়া 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আমাৰ এই 14টা জনগোষ্ঠীৰ বিপদটো কাটাং সেইকাৰণে আমি ছয় জনগোষ্ঠীক কেতিয়াও আমি জনজাতিকৰণ দিব নোৱাৰো আৰু নোৱাৰো সেইকাৰণে আমি যদি অহা 25 তাৰিখে অসম বিধানসভাৰ অধিৱেশন বহিব সেই আমি বিশেষ সূত্ৰে গম পাইছো যে অহা অধিৱেশনত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাক লৈ আসাম গভৰ্ণমেণ্ট বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এই 14টা জনগোষ্ঠীক চকুত দুলিচাত মাৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে তাৰ কাৰণে আমি CC2R জৰিয়তে ট্ৰাইবেল সংঘৰ জৰিয়তে আমি টাকা মিচিং কৰিং কাবাং গালি আঞ্চলিক কমিটিয়ে আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই অল আসলতে আমি নিজৰ জাতিটোৰ প্ৰটেকশ্যনৰ কাৰণে অনাগত দিনবিলাক আগতো আমি ছয় জনগোষ্ঠীটোক জনজাতিকৰণ দিব নালাগে বুলি আমি প্ৰতিবাদ কৰি আহিছো আৰু অনাগত দিনলৈকে আমি প্ৰতিবাদ কৰিম কাৰণ আমাৰ জাতিটোৰ প্ৰাপ্ত অধিকাৰ আৰু এই নিজৰ প্ৰাপ্ত অধিকাৰক কেতিয়াও আমি বিপদে যাব দিব নোৱাৰো সেইকাৰণে এতিয়া 6 জনগোষ্ঠী যি ধৰণে 14টা জনগোষ্ঠীয়ে অধ্যহতে জনজাতিকৰণ হৈ আছে আৰু এতিয়া 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আমাৰ এই 14টা জনগোষ্ঠীৰ বিপদটো কাটাং সেইকাৰণে আমি 6 জনগোষ্ঠীক কেতিয়াও আমি জনজাতিকৰণ দিব নোৱাৰো আৰু নোৱাৰো সেইকাৰণে আমি যদি অহা 25 তাৰিখে অসম বিধানসভাৰ অধিৱেশন বহিব সেই আমি বিশেষ সূত্ৰে গম পাইছো যে অহা অধিৱেশনত 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰাক লৈ আসাম গভৰ্ণমেণ্ট বা অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এই 14টা জনগোষ্ঠীক চকুত দুলিচাত মাৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে তাৰ কাৰণে আমি CC2R জৰিয়তে ট্ৰাইবেল সংঘৰ জৰিয়তে আমি টাকা মিচিং কৰিং কাবাং গালি আঞ্চলিক কমিটিয়ে আজি 3 দিনীয়া কাৰ্যসূচীৰে আমি নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই